আজি আমি UPPL BJP আৰু JSPক লৈ পেলাই আমি BTC চৰকাৰখন চলাই আছোঁ। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখন চলি আছে, বৰ সুন্দৰভাৱে চলি আছে। আজি আমাৰ BJPৰ পৰা যোৱা বহু কেইজনী EM পাইছে, JSPৰ পৰা এজনী গৈছিলে তেওঁ EM পাইছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই মানে ভাল জাষ্টিছ কৰি পেলাই চলাই আছে। ইয়াত আমাৰ কোনো দ্বিমত নাই আৰু সুন্দৰভাৱে ডেভেলপমেণ্ট যিটো চলিব লগা আছিলে চলিছে। কাৰণ মইতো আগত BPFৰ লগত যেতিয়া মিত্ৰতা আছিলে তেতিয়াতো মই আছিলোঁ, তেতিয়াতো আমি কোনো ধৰণৰ তেনেকুৱা ভাল এটা ইলেকশ্যনত আমি ভোট দিয়াৰ পৰিৱৰ্তে আমি কোনো এটা সুবিধা লাভ কৰিব পৰা নাছিলোঁ। এতিয়াতো আমি EM পাইছোঁ, বহুতখিনি সুবিধাই মানে আমাক দিছে। গতিকে আমি সুন্দৰভাৱে, আৰু আমাক লাগে কি উন্নয়ন লাগে। আমাক ব্যক্তিগত কাবাক মানে কিবা লাগে সেইটো নহয়, আমাক লাগে সামূহিক উন্নয়ন। যেতিয়া সামূহিক উন্নয়ন হ'ব তেতিয়া আমি নিশ্চয় সকলোৱে আমি ৰাইজে ভাল পাব। গতিকে মই এটা কথা অনুভৱ কৰিছোঁ, এতিয়া আমাৰ BTR চৰকাৰখন এনেকৈ যি ধৰণে চলি আছে এনেকৈ সুন্দৰভাৱে উন্নয়নৰ যিটো ৰাস্তা লৈছে এই ৰাস্তাইদি যদি চলি যায় তেতিয়াহ'লে নিশ্চয় সফলতা আহিব। আজি কোৱা কথাটো ক'বই, মানে কোনোবাই আজি এনেকুৱা হোৱা নাই মিত্ৰতাত থকা, হয়তো আমাৰ কাৰ্যকৰ্তাও ক'ব পাৰে মনত দুখ থাকিব, হয়তো গোটেইখিনিক সামৰি ল'ব পৰা নাই। যেনিবা কোনোবা এজন বা কোনোবাই এটা ঠাইত বা VCDCক লৈ পেলাই হওক, TLCCক লৈ পেলাই হওক, বা বিভিন্ন তেনেকুৱা ধৰণৰ কিবা অলপ খেলি মেলি আছে। কিন্তু এইটো সৰু সুৰা খেলি মেলি হয়। তেখেতসকলে এইটো বোধহয় সময়ত সেই গোটেইখিনি সামৰি ল'ব, আমাৰ এটা বিশ্বাস আছে। আৰু সুন্দৰভাৱে মিত্ৰতাৰ চৰকাৰ চলি যাব লাগে। কাৰণ এতিয়া আমাৰ লোকসভা নিৰ্বাচন আহি আছে, আমিতো মিত্ৰতাৰ চৰকাৰ মিত্ৰতা হিচাপে আমি পালন কৰিব লাগিব। আৰু মিত্ৰতা আমি তলৰ কাৰ্যকৰ্তাইতো আমি মিত্ৰতা নকৰোঁ, মিত্ৰতা কৰিব আমাৰ ওপৰৰ আমাৰ জ্যেষ্ঠজনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বা ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বইহে সেই মিত্ৰতা কৰে। গতিকে আমি হ'লোঁ দলৰ কাৰ্যকৰ্তা, দলৰ যেনেকুৱা নিৰ্দেশ হয় আমি সেই নিৰ্দেশটো পালন কৰিব লাগিব। হয়তো কিবা এটা যদি আমাৰ মনত কিবা অশান্তি আহে আমি দলৰ মজিয়াত আমি আলোচনা কৰি পেলাই সেইটো ঠিক ঠাক কৰি ল'ম আমি। গতিকে মই ক'ব লগা হ'লে যিটো সামগ্ৰিক উন্নয়ন হৈ আছে আৰু এনেকৈ উন্নয়ন কৰি যাওক। আমি ভৱিষ্যতে আমি উন্নয়নে বিচাৰোঁ। আৰু আমাৰ BTR অঞ্চলটো বিশেষকৈ পাহাৰৰ গুৰিত আছে, পাহাৰত গুৰিত থকাৰ কাৰণে বহুত নদ নদী আছে ইয়াত, আৰু ৰাস্তা ঘাটবোৰ একেবাৰে জৰাজীৰ্ণ। আৰু সেই ৰাস্তা ঘাট বা দলংবোৰ গোটেইখিনি যদি হৈ যায় তে আমাৰ BTRৰ ৰাইজে সেইখিনিয়ে মানে বিচাৰে। ইয়াত কোনো ধৰণৰ কোনো ৰামদাহাল MLA হ'ব নে MP হ'ব এইটো নিবিচাৰে। ইয়াত বিচাৰে মাত্ৰ উন্নয়ন। চাওক, যেনেকৈ BTR চৰকাৰৰ যিটো ফাণ্ড আহে সেই ফাণ্ডবোৰ সুন্দৰভাৱে ইউটিলাইজ হৈ আছে। আৰু চাওক, আজি মাত্ৰ 2.5 বছৰ হৈছে, নতুন চৰকাৰ নতুন ধৰণে আগবাঢ়ি গৈ আছে। আৰু যিমানবোৰ কৰি আছে আজি BTR অঞ্চলত কৰিব লগা বহুত আছে। একেলগেতো গোটেই যাদুৰ দৰে কাম নহয়। গতিকে যেনেকৈ ধৰণে অলপকৈ আগবাঢ়ি গৈ আছে, স্কুল কলেজ হস্পিটালৰ পৰা আমাৰ যিমানখিনি হ'ব লাগে, আজি মেডিকেল কলেজ আমি তামোলপুৰত পাইছোঁ, এইটো আমাৰ ডেভেলপমেণ্ট। আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ আমাৰ BTRত আহিছে, এইটো আমাৰ উন্নয়ন। আমাৰ BTRৰ ভিতৰত বিভিন্ন ধৰণৰ ৰাস্তা ঘাট, ডাঙৰ ৰাস্তা আহিছে, অসমমালা ৰাস্তা আহিছে, বিভিন্ন ধৰণৰ যিটো ডেভেলপমেণ্ট হৈছে সেইবোৰ আমাৰ উন্নয়ন। আমি আৰু বিচাৰোঁ আমাৰ এই BTR অঞ্চলত, বিশেষকৈ বাক্সাৰ এই উত্তৰ অঞ্চল হ'ল আমাৰ খেতি প্ৰধান ঠাই। ইয়াত যদি এৰিগেশ্যনত আৰু লাগে, সময় আছে, যদি অলপ চিন্তা কৰি পেলাই এইবোৰ এৰিগেশ্যনৰ কামখিনি কৰি পেলাই ৰাইজক পানীৰ যোগানৰ যিটো সুবিধা কৰি দিলে আৰু বেছি ভাল হ'ব। আমি এইটোৱে কামনা কৰোঁ।
2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।